মাহেকীয়া যিসকল মাহেকীয়া সময়ত এই সমস্যাটোত ভোগে তেওঁলোকে নিশ্চয় ভাল পালোঁ সম্পূৰ্ণ ভাল এতিয়া গেছৰ মানে সম্পূৰ্ণ ভাল পালোঁ মই নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই কেভা ৱেলনেছ প্ৰডাক্ট আৰু তাৰ বেনিফিটৰ বিষয়ে আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব স্কিপ নকৰাকৈ কেভা প্ৰডাক্ট আৰু বেনিফিটৰ বিষয়ে প্ৰথম প্ৰডাক্টটো হৈছে আলফা পাউডাৰ এই পাউডাৰটোৰে টিউমাৰ সমস্যা আৰু চকুৰ সমস্যা ইনফেকশ্যন যিকোনো ইনফেকশ্যনৰ সমস্যা আৰু লিভাৰৰ সমস্যা দূৰ কৰাত সহায় কৰে 2 নম্বৰ প্ৰডাক্টবিধ হৈছে কেভা এলো ননি ড্ৰপছ যিসকলৰ ব্লাড চুগাৰ আছে আৰু ডায়েবেটিছ ৰাতি ভালকৈ টোপনি নাহে ভাগৰুৱা যেন অনুভৱ হৈ থাকে তেওঁলোকে কেভা এলো ননি ড্ৰপছ ইউজ কৰিব পাৰে 3 নম্বৰ প্ৰডাক্ট হৈছে কেভা এনচিয়েণ্ট মিনাৰেল ড্ৰপছ যিকোনো বিষৰ সমস্যা ভাগৰুৱা যেন অনুভৱ হ'লে যৌন সমস্যা আৰু স্মৃতিশক্তি সমস্যা দূৰ কৰাত সহায় কৰে 3 নম্বৰ প্ৰডাক্ট হৈছে এমিকেন জিংচিং ড্ৰপছ কেঞ্চাৰৰ পৰা হাত সাৰিবলৈ আৰু ব্লাড চুগাৰ কণ্ট্ৰল কৰি ৰাখিবলৈ এই প্ৰডাক্ট ইউজ কৰিব পাৰে কেভা অন্য এটা প্ৰডাক্ট হৈছে কেভা এণ্টি পলিউশ্যন ড্ৰপছ যিসকলৰ উশাহ নিশাহ লোৱাত কষ্ট হয় তেওঁলোকে এই প্ৰডাক্টবিধ ইউজ কৰিব পাৰে আৰু কেভাৰ অকল এইসকল প্ৰডাক্টই নহয় কেভা বহুতো ধৰণৰ প্ৰডাক্ট আছে যি সকলো সমস্যা দূৰ কৰাত সহায় কৰে আপোনালোক যদি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহ'লে কেভা আয়ুৰ্বেদিক চেণ্টাৰ ডিব্ৰুগড় লাহোৱালত আছে দোকানখন এইখন ইয়ালৈ আপোনালোকে আহিব পাৰে আৰু ইয়াৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰি আহিব পাৰিব কোনো বেমাৰৰ সমস্যা আপুনি ডক্তৰক দেখাই পিনি ইয়াৰ পৰা আপোনালোকে দৰৱ লৈ যাব পাৰে যদি আয়ুৰ্বেদিক ইউজ কৰিব বিচাৰে তেতিয়াহ'লে আৰু ইয়ালৈ দোকানলৈ অহা এগৰাকী কাষ্টমাৰ বিষয়ে শুনক তুমি যে দোকানৰ দৰৱ নিছিলা কি দৰৱ নিছিলা বাৰু মই গেষ্ট্ৰিকৰ নিছিলোঁ খাই কেনেকুৱা পাইছা এতিয়া ভাল পাইছোঁ মই ডাইজেষ্টিয়াৰটো নিছিলোঁ হয় তাৰপিছতে গ'ল তুলসীটো নিছিলোঁ হয় এণ্টাৰচিডটো নিছিলোঁ এই তিনিটা খাই যে মই ভাল পালোঁ সম্পূৰ্ণ ভাল এতিয়া গেছৰ মানে সম্পূৰ্ণ ভাল পালোঁ মই এতিয়া ভাল লাগে আৰু এতিয়া একো গেছৰ আমনি নাই আৰু নাই কৰা ঠিক আছে তেতিয়াহ'লে তেতিয়াহ'লে আপোনালোকে শুনিলে নহয় গেষ্ট্ৰিকৰ দৰৱ খাই ভাল পাইছে বুলি তেতিয়াহ'লে আপোনালোকৰ কাৰোবাৰ যদি কেতিয়াবা দৰকাৰ হয় তেতিয়াহ'লে আমাৰ ফাৰ্মাচী ইয়ালৈ আয়ুৰ্বেদিক দোকানলৈ আহিব আপোনালোকৰ যি প্ৰয়োজন হয় তেতিয়াহ'লে লৈ যাব পাৰে ঠিক আছে বাৰু ছেকেণ্ডবাৰ আৰু যদি কিবা হয় ঠিক আছে আনকো কম নিবলৈ মই ভাল পালোঁ সম্পূৰ্ণ ভাল পালোঁ গেছৰ হেল্ল' এভৰিৱান মই কেভাৰ প্ৰডাক্ট দুটা ইউজ কৰি তাৰ বেনিফিট পালোঁ মানে এইটো সমস্যা বহুতৰে হয় মাহেকীয়া সময়ত যিটো আমাৰ পেটৰ বিষ হয় আৰু মোৰ সেইটো সমস্যা আছিল বহুতৰে বেলেগ কিছুমানৰ কঁকালৰ বিষ হয় আৰু বমি ভাৱ হয় আৰু বহুত পেট বিষায় যেতিয়া মাহেকীয়া হোৱা হয় আৰু প্ৰথম দিনটোত একোৱে কৰিব নোৱাৰি মানে বিচনাৰ পৰা উঠিবই নোৱাৰা হয় মোৰ তেনেকুৱা অনুভৱ হৈছিলে আৰু এতিয়া বৰ্তমান মই ভাল পালোঁ মই কেভাৰ দৰৱ ইউজ কৰি ভাল পালোঁ এইটো কেভাৰ লেডি কেয়াৰ আৰু লেডি কেয়াৰটোৰ লগত এইটো গ'ল্ড তুলসী কেভাৰ গ'ল্ড তুলসী এই দুটা ইউজ কৰি মই সেই সমস্যাৰ পৰা পৰিত্ৰাণ পালোঁ এই দুইটা মিক্স কৰি যদি আপোনালোকে খাব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব যদি যিসকল তিতাবৰ হয় আৰু যদি ডিব্ৰুগড় হয় তেতিয়াহ'লে ডিব্ৰুগড় তাত কণ্টেক্ট কৰিব আপোনালোকে এইকেইটা ইউজ কৰিব পাৰে বহুত পুৰণি বেমাৰো ভাল কৰিব খালি মই মোৰ ভাগৰ কমেও এই বেমাৰটো হোৱা আজি 6-7 বছৰ হ'ল সেইটো কাৰণে হয়তো মোৰ ভাল হওঁতে দিন লাগিল মোৰ 6 মাহ লাগি গ'ল পুৰা 6 মাহ ড্ৰপটো ইউজ কৰিলোঁ এইটো কেভা লেডি কেয়াৰ আৰু এই লেডি কেয়াৰটো 6 মাহ ইউজ কৰাৰ পিছত মই এতিয়া সম্পূৰ্ণৰূপে ভাল পাইছোঁ মাজত মই প্ৰথম যেতিয়া ইউটিউব চেনেল খুলিছিলোঁ তেতিয়া মই আগত এটা ভিডিঅ' দিছিলোঁ তেতিয়া কিন্তু সম্পূৰ্ণ ভাল পোৱা নাই বুলি কৈছিলোঁ কিন্তু এতিয়া মই সম্পূৰ্ণ ভাল পালোঁ আৰু মোৰ বহুত মানে উৎকট বিষ হয় আৰু এইটো লাজৰ কথা নহয় সকলো মহিলাৰ আৰু সকলো ছোৱালীয়ে এইটো সমস্যা থাকে মই জানো প্ৰায়ভাগ সকলোৰে মানে মুখে শুনো আৰু প্ৰায়ভাগ ছোৱালীয়ে এইটো সমস্যা আছে বুলি আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব যদি বিচাৰে তেতিয়াহ'লে কেভা লেডি কেয়াৰ আপোনালোকে ইউজ কৰিব আৰু সকলো জিলাতে আপোনালোকে খবৰ কৰিব আৰু যোন ডিব্ৰুগড় হয় তাত খবৰ কৰিব আৰু যোন তিতাবৰ হয় মোক কণ্টেক্ট কৰিব আৰু যদি আপোনালোকৰ নিজৰ জিলাত নাপায় তেতিয়াহ'লে অনলাইনত আপোনালোকে সাৰ্চ কৰিব কেভা লেডি কেয়াৰ বুলি আৰু কেভাৰ প্ৰডাক্টৰ বিষয়ে অনলাইনতো পাব আপোনালোকে আজিকালি প্ৰায় এটা সমস্যা
কি হৈছে কিডনি ষ্ট'ন হয়নে সকলোৱে পাথৰ হ'বলৈ ধৰিছে আৰু মানে প্ৰায়ে মুখে মুখে শুনোৱে পাথৰ হোৱা বুলি কিন্তু মোৰো হৈছিলে আৰু মই ভাল পালোঁ সাধাৰণতে পাথৰ হ'লে মানে ডক্টৰে দৰৱ খাব নিদিয়ে অকল পানী খাব দিয়ে আৰু এটা দৰৱ দিয়ে খুব বেছি 6 দিন বা 7 দিনৰ কাৰণে খাবলৈ তাৰপিছত আমি কি ইউজ কৰোঁ সকলোৱে দুপৰ টেঙাৰ পাত ইউজ কৰোঁ নহয়নে মই কিন্তু কৰিছিলোঁ আৰু প্ৰায়ে চাগে সকলোৱে কৰে কিন্তু কি হয় দুপৰ টেঙাৰ পাতটো সদায় ইউজ কৰিলে স্কিনৰ কাৰণে আমাৰ বেয়া মানে অতিমাত্ৰাৰ দুপৰ টেঙা পাত যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ স্কিনটো বহুত বেয়া হৈ যায় সেইটো কাৰণে আমি আয়ুৰ্বেদিকৰ কিছুমান দৰৱো আমি ইউজ কৰিব পাৰোঁ কিডনিৰ কাৰণে আৰু কিডনিৰ কাৰণে আয়ুৰ্বেদিকৰ দৰৱ আমি ইউজ কৰিলে কোনো ছাইড এফেক্ট নাথাকে তাত কাৰণ আয়ুৰ্বেদিকৰ বস্তুবোৰত ছাইড এফেক্ট পোৱা নাযায় মই ইউজ কৰিছিলোঁ এইটো কেভা ষ্ট'ন কোৰ্ছ টনিক আৰু এই টনিকটো মই ইউজ কৰি কিডনি পাথৰৰ পৰা হাত সাৰিছিলোঁ আৰু মোৰ এতিয়া পাথৰৰ কাৰণে কোনো সমস্যা নাই হয়তো মোৰ পাথৰ ভাগিলে সেইটো কাৰণে মই সমস্যা মানে একো প্ৰব্লেম পোৱা নাই ভাবিছোঁ মই এইটো ইউজ কৰিব পৰাই ভাল পালোঁ আৰু মই যাৰ কিডনি পাথৰ আছে তেওঁলোকে এইটো ইউজ কৰিব পাৰে কিডনি পাথৰ থকা সকলেও কেভা প্ৰডাক্ট ইউজ কৰিব পাৰে আৰু আজি প্ৰায় মোৰ ভাল হওঁতে বেছি সময় নালাগিল খুব বেছি 3 মাহতে মোৰ ভাল হৈ গ'ল আৰু মই দুটাহে ইউজ কৰিলোঁ দুটা বটল ইউজ কৰিয়ে মোৰ ভাল হৈ গ'ল আপোনালোকে ইউজ কৰিব পাৰিব আৰু মোক কণ্টেক্ট কৰিব নহ'লে তাত কণ্টেক্ট কৰিব যদি ইউজ কৰিব বিচাৰে আৰু এটা কথা মই এইটো কিবা লাভৰ কাৰণে মই ভিডিঅ'টো আগবঢ়োৱা নাই মই যে তাৰ পৰা যে ভাল পালোঁ সেই ড্ৰপটো ইউজ কৰি যে মই সুফল পালোঁ সেইটো কাৰণে শ্বেয়াৰ কৰিছোঁ কোনো মিছা নহয় এইটো মই এইটো কাৰণে কৈছোঁ যে ভাবিব পাৰে কিছুমানে এই এনেই কৈছে বা কিবা এটা লাইক বা ভিউজ বা ৱাচ টাইম পাবৰ কাৰণে কৈছে সেনেকুৱা নহয় মই মানে এইটো ইউজ কৰি বহুতেই সুফল পাইছোঁ মই বহুত কষ্টত আছিলোঁ কি কওঁ মানে মাহেকীয়া যিসকল মাহেকীয়া সময়ত এই সমস্যাটোত ভোগে তেওঁলোকে নিশ্চয় গম পাব কিমান কষ্ট হয় এইটো মানে বহুতেই কষ্টত আছিলোঁ আজি 5-6 বছৰ দিন কষ্টত আছিলোঁ যেতিয়া এই ড্ৰপটো ইউজ কৰিলোঁ তেতিয়া মই তাৰ পৰা মানে হাত সাৰিলোঁ আৰু সেই বেমাৰটোৰ পৰা সেইটো কাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে ইউজ কৰক বা নকৰক যিসকলে বিশ্বাস কৰিছে আৰু যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে কৰিব পাৰে আৰু হয়তো কিছুমানে কৰি থাকিব পাৰে যিসকলে ইউজ কৰি আছে তেওঁলোকে কমেণ্ট কৰিব আৰু যিসকলে ল'ব বিচাৰে তেওঁলোকেও কমেণ্ট কৰিব আৰু মোক কণ্টেক্ট কৰিব পাৰিব আৰু অকল যে এইকেইটা সমস্যাই নহয় বহুতো যিকোনো বেমাৰৰ সমস্যা আপোনালোকে কেভা প্ৰডাক্টৰ পৰা দূৰ কৰিব পাৰিব আৰু এটা কথা যদি আপোনালোকে ইয়াৰ বিষয়ে ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে অনলাইনতো বা গুগলতো চাৰ্চ কৰি জানিব পাৰিব জানি ল'ব আৰু ইয়াত কোনো ছাইড এফেক্ট নাই আয়ুৰ্বেদিক প্ৰডাক্টত এনেও ছাইড এফেক্ট নাথাকেই আৰু সেইটো কাৰণে সকলোৱে নিশ্চিন্ত মনে ইউজ কৰিব পাৰে আজি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ল'ব বিচাৰে কণ্টেক্ট কৰিব আৰু যদি আপোনালোকেও ল'ব নিবিচাৰে আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা সমস্যা আছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেতিয়াহ'লে তেওঁলোকেও মোৰ দৰে তেওঁলোকেও উপকাৰী হ'ব ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ বাই বাই নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম